এতিয়া মই ADR তাত যিখিনি মানুহ উত্তীৰ্ণ হৈছে সেই নিযুক্তিত উত্তীৰ্ণ হোৱা আপোনালোকে সকলোৱে জানে যে গ্ৰেড 3 আৰু গ্ৰেড 4 টোটেল পোষ্ট আছিলে 25,807টা। এজন হ'ল এজন কেণ্ডিডেট, তেওঁ এটা দুটা, এজন কেণ্ডিডেটে এপ্লিকেশ্যন নাম্বাৰ 2210072561 নামটো আছে, মই নামটো গাই নিদিওঁ। এই এপ্লিকেণ্টজনে পাছ কৰিছে পাব্লিক ৱৰ্কছ বিল্ডিং ডিপাৰ্টমেণ্ট এষ্টাব্লিছমেণ্ট PWD জুনিয়ৰ এছিষ্টেণ্টত পাছ কৰিছে। আকৌ এই একেজন মানুহে পাব্লিক ৱৰ্কছ ৰোডছ ডিপাৰ্টমেণ্টত এইবাৰ আকৌ এছেট পাছ কৰিছে। অৰ্থাৎ এজনে দুটা ডিপাৰ্টমেণ্টত পাছ কৰিলে, দুটা একেজন প্ৰাৰ্থীয়ে দুটাত পাছ কৰিলে। ইয়াৰ পিছৰজনে 4টাত পাছ কৰিলে, ফাইনেন্সত পাছ কৰিলে, ফুড এণ্ড চিভিল ছাপ্লাইত পাছ কৰিলে, ফাইনেন্সত জুনিয়ৰ একাউণ্টেণ্ট হিচাপে, একাউণ্টেণ্ট এছিষ্টেণ্ট, ফুড এণ্ড চিভিল ছাপ্লাইত ছাব ইনস্পেক্টৰ হিচাপে, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত চাৰ্কুল অৰ্গেনাইজাৰ BDO হিচাপে আৰু পাব্লিক ৱৰ্কছত SA হিচাপে। ইয়াত চাৰিটা পৰীক্ষাত পাছ কৰিলে। তাৰ পাছৰটোত পাছ কৰিলে, পাছৰজনে পাছ কৰিলে 1 2 3 4টাত। তাৰ পাছৰজনে পাছ কৰিলে 1 2টাত। তাৰ পাছৰজনে পাছ কৰিলে 1 2 3 4টাত। তাৰ পাছৰজনে পাছ কৰিলে 1 2 3টাত। তাৰ পাছৰজনে পাছ কৰিলে 1 2 3 4টাত। তাৰ পাছৰজনে পাছ কৰিলে 1 2টাত আৰু 8 নম্বৰজনে পাছ কৰিলে 1 2 3টাত। এতিয়া দেখা গ'ল যে 8জন প্ৰাৰ্থীয়ে মুঠ 26টা পদত উত্তীৰ্ণ হৈছে। প্ৰাৰ্থীৰ সংখ্যাটো কিমান? 8জন। অৰ্থাৎ 8জন প্ৰাৰ্থীয়ে 8টা পোষ্টতহে তেওঁলোকে চাকৰি কৰিব পাৰিব। কিন্তু তেওঁলোক উত্তীৰ্ণ হ'ল কিমানটা পদত? তেওঁলোক উত্তীৰ্ণ হ'ল 26টা পদত। কিন্তু এতিয়া দেখা গ'ল যিবিলাক ৰিজাল্ট দিলে তাৰ হিচাপত 39,567জন। কিন্তু 39,567জন বুলি ক'লে যদিও ইয়াত 20,000 মানুহেও আচলতে চাকৰি পায় নে নাপায়, 20,000টা পদো পূৰণ হয় নে নহয়, এইটো সন্দেহজনক।